हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल मोर चैनलत आपनालोक সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলোৱে বহুত ভালে আছে আৰু আমিও ভালে আছো আৰু আজি মই আপোনালোকক বহুত দিন পাছত লগ পাই আছো যেহেতু মোৰ সময়ও পাইছিলে হে যোনে মোৰ আগৰ ব্লগবোৰ চাইছিলে তেওঁলোকে গম পাইছে তো মোৰ সময়ও পাইছিলে হে হেতু কাৰণে গাহাটো বহুত বেয়া কৰিছিলে আৰু যোনটো কাৰণত মই ব্লগ একো কৰা নাছিলো তেনেকে তথাপিও যোনখিনি ইম্পৰ্টেন্ট আছিলে হেখিনি অলপকে শুট কৰি থৈছিলো ভাবিলো যে এতিয়া দিদু আৰু এটা আপোনালোকক কথা জনাই দিও যে আনলাইকত এতিয়া মোৰ সব ভালে হৈ গল আৰু মাত পাইছে সাগে তো আনলাইকত সব ভালে হৈ গল আৰু মই ব্লগ দিয়া নাছিলো মানে কিবা কাৰণটো যেটো মই কৈছিলো ন যে মোৰ আগত এবাৰ মানে মোৰ লগত এবাৰ মানে আগত আমাৰ লগত এবাৰ বেয়া হৈছিলে তো হেব্ৰৰ কাৰণে বহুত ভয়ও লাগি আছিল তো যোনটো কাৰণত মানে মোৰ যেতিয়া 7 মান্থ হুমাই গৈছিলে তাৰ পিছত আৰু মানে ব্লগ দিবলৈ মন যোৱা নাছিলে মানে বহুত ভয় লাগিছিল কি হ'ব কি নহয় হেতু কাৰণে একো দিয়া নাছিলো তাৰ মাজৰে মই হেকিনি অলপকে শুট কৰি থৈছিলো তো ভাবিলো যে এতিয়া দিদু বুলি তো আপোনালোকে হেতু কাৰণে মোক বেয়া নাপাব যেহেতু মোৰো মজবুৰি আছিল তো এতিয়া লাহে এটাকে দি থাকিম তো আপোনালোকো চাই থাকিব ঠিক আছে তেন্তে তো আজি এটা নতুন ভিডিও লৈছো আপোনালোকৰ মাজলৈ তো দেৰি নকৰো বলক তেন্তে ভিডিওটো স্টাৰ্ট কৰি দিও হেল্লো एवरीवन গুড মৰ্নিং वेलकम बैक टू माय यूट्यूब चैनल मोर चैनलत আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰি দিছো যেহেতু আজি এফালে যোৱাও হ'ব মোৰ মাহেকিয়া চেকআপ আছে তো আজি চেকআপ যাম ডিব্ৰুগড় মই খাবলৈ লৈছো এফালে গাখীৰত প্ৰটিন পাউডাৰ মিলাই লৈছো আৰু খাই এতিয়া পটাপট যাও ৰেডি হ'বৰ কাৰণে হাজবেণ্ডে গল গা ধুবলে আৰু আজি চেকআপত যাম হয় কিন্তু আজি যাম ট্ৰেইনত যেহেতু ডিব্ৰুগড় দূৰ হয় আৰু ৰাস্তাও বহুত বেয়া কাৰণে ভাবিলো যে ট্ৰেইনতে যাও ইয়াৰ পৰাই সুবিধা আছে উঠিবলৈ ট্ৰেইনত তো আজি গৈছো আমি ট্ৰেইনত আৰু মই এনেকা থকাৰ পৰা ট্ৰেইনত ফাৰ্ষ্ট উঠিম এবাৰ যাও এতিয়া পটাপট খাই ৰেডি হৈ লৈছো যেহেতু ট্ৰেইনৰ কথা আৰু আজি মায়ুকো লৈ যাম তাইক সুধিছিলো তই যাবিনে থাকিবি তো তাই ক'লে যে নিলে যাম নহলে ঘৰতে থাকিম কিন্তু ইমান দূৰ যাও যেতিয়া ভাবিছো তাইকো লৈ যাও বুলি তো এতিয়া মায়ুও গৈছে ৰেডি হ'বৰ কাৰণে মই খিনি খাই লওঁ পটাপট এবাৰ বেলেগ একো খাব মন নাই যোৱা ৰাস্তাত কিবা পাৰো যদি খাম এতিয়া এখিনি খাই মই ৰেডি হৈ লওঁ তো ব্লগটো আৰম্ভ কৰি দিলো শেষৰলৈকে চাই থাকিব তোমাৰ হলে পোহৰ এয়া আমাৰ মায়ু পালোহি মৰাণ জাষ্ট মৰাণৰ পৰা এৰিলে ট্ৰেইন আৰু মই যেহেতু মই উল্টাকে বহি আহিছিলোঁ আৰু মোৰ মাথাটো ইমানে ঘূৰালে এতিয়া মায়ুক দিলোঁ এইফালে মায়ুক এইফালে দিলোঁ আৰু মই আহিলোঁ এইফালে আৰু এতিয়া গৈ আছোঁ আৰু পদুম ফুল হয় ন হোৱাইট কালাৰ মজা আছে আৰু চব পিংক কালাৰ পদুম ফুল পিংক হোৱাইট দুটাই আছে ন बहुत धुनिया
এতিয়া ক'ত পালোহি? খাই গ'লো নি? আৰু এতিয়া আমি পালোহি খোৱাং, হয়নে? খোৱাং ন? এতিয়া আমি ক'ত পালোহি? ধমলগাঁও। ধমলগাঁও লিখা আছে অসমীয়া। আমি এতিয়া আহিছোঁ খাবলৈ। মায়ো কি খাবি কৈ দিয়া? কি খাবি কৈ দিয়া? তুমি কি খাবা কৈ দিয়া? আৰু মই খাম পাও ভাজি। মটন খাবি নি? মটন তুমি ক'লা মাটন, সি চব জানে। তুমি কি ভাবিছা? ইয়াত থাকি থাকি পূৰা টেঙৰ হৈ গ'ল, হয় নাই? কৈ দে, তাইক তুমি ঠগিব নোৱাৰা। মাটন কৈ মেলি মটন। আৰু এতিয়া আহি গ'ল এয়া মোৰ পাও ভাজি। খাইছা? মায়ো খাইছ? লৈ যাম পাছতে। টাইম থাকিলে যদি চিনেমা চালোঁ ন? গাড়ীত গ'লে পাৰিবা চিনেমা চাবা? দৰকাৰ নাই এইটো। আৰু এতিয়া আমাৰ খোৱা মেলা হৈ গ'ল, পূৰা পেট ফুল। আৰু এতিয়া আমি গৈ আছোঁ বিশাল। যাবা ন? জানেই। তুমি কিনি দিবানে? তুমি কিনি দিবানে বস্তু? আহা। আৰু এয়া হৈছে আমাৰ মায়ো। মায়ো খাই পেট ভৰিলে নাই নে আৰু কিবা খাবি নি? খোজ কাঢ়িব নোৱাৰি। তুমি কিবা খাবা নি? কামৰ বস্তু আছে তাকে চাই। বক্স ল'ম কৈছিলা নহয়? কি বক্স কেতিয়া কৈছিলোঁ বক্স ল'ম? গান শুনিব নহয়। এইবোৰ বক্স দুদিনত বেয়া হৈ যাব। এইটো ওপৰত যে লিখা আছে টেটুন নেকি? চিনেমা এখন চাম ব'লা। এতিয়া আমি বিশাল আহি পাই গ'লোঁ।
সেইটো মই জানোৱেই কিন্তু অলপমান ওলাই আজি কৰিম দুটামান বেবীৰ কাৰণে শ্বপিং যিহেতু সময়ো পাইছেহি তেনেকুৱা একো নলওঁ কিন্তু যোনকেইটা ইম্পৰ্টেণ্ট ল'বই লাগিব সেইকেইটা ল'ম আজি তো বিশালৰ পৰা লওঁ নে কপালৰ চাই লওঁ চাইছা নিউ বৰ্ণ বেবীৰ হয় নাই সেইটো চোৱা প্ৰাইচ লিখা আছে ডাইৰেক্ট যে তুমি ল'ৰা কাপোৰে চাইছা ন ল'ৰা কাপোৰে চাইছে যে ডাইৰেক্ট এই এনেকুৱাবোৰ ল'ব লাগে চোৱা আৰু কি ল'বা আছে আমাৰ পাতিবোৰ কেইটকা চোৱাচোন আমি জানিছিলোঁ আমি ইমান আছে 90K Ladies kurta MRP at only $5.99. Men's denim jeans $4.99. Buy two at only. Kids girls t-shirt half sleeves MRP $3.99. Buy MRP $4.49. Buy two at only. কি ল'বা আৰু চাইছোঁ চাইছোঁ আৰু ইয়াত ৰখাচোন ফটো কমেণ্ট at only $7.99. Ladies kurta $7.99. Buy two at only $9. Buy two at only $2.79. কি কি Men's Day cream. t-shirt $1.99 and $2.29. More day Buy cream to two hair at cover only হৈছে ন $2.99. Men's collar লৈ লোৱা পচন্দ হৈছে যদি or $3.29. Yes, sir. Buy two at only $8.49. মই কিবা এটা লৈ লওঁ ঠাণ্ডা ঠাণ্ডা লাগে নালাগে আছে ন ঘৰত আৰু Buy two at only $5.49. Kids boys t-shirt $1.99 and $2.19. Buy two at only $2.99. Men's casual আৰু এতিয়া আমি বহি আছোঁ ষ্টেচনৰ চাইডতে আৰু এতিয়া আমি বহি আছোঁ ষ্টেচনত দেখুওৱা মেলা হৈ গ'ল আৰু অলপ বজাৰো কৰিলোঁ আৰু আজি আমাৰ তাত কি হ'ল জানেনে এখন ট্ৰেইন আমি মিছ কৰিলোঁ যাম ভাবিছিলোঁ ইণ্টাৰচিটি কিন্তু আহি পাওঁতে 5 মিনিটৰ কাৰণে আমাৰ ট্ৰেইন মিছ হৈ গ'ল হয় নাই 5 মিনিট তো এতিয়া আমি বহি আছোঁ ষ্টেচনতে যিহেতু ষ্টেচনৰ পৰা টাউন বহুত দূৰত হয় সেইটো কাৰণে ষ্টেচনতে আছোঁ আকৌ ঘূৰি নগ'লোঁ বহি আছোঁ আৰু বেছি টাইম নাই আহিব ট্ৰেইন বোলে মায়ো এতিয়া কফি খালোঁ তাৰপিছতে কিবাকিবি খায়ে থকা হৈছে এনেও পূৰা পেট ফুল হৈ আছে আৰু আজি গেছেও বহুত আমনি কৰিছে যিহেতু ঘৰৰ খানা খোৱা হোৱা নাই আৰু অহাৰ পৰাই কিবাকিবি অকল তেলীয়া বস্তু কিবাকিবি খাই থকা হৈছে সেইটো কাৰণে বহুত গেছে ধৰিছে মায়ো গেছে ধৰিছে নে এনেই কৈছে আজি আমাৰ পূৰা গেছে দিগদাৰ কৰিব মূৰৰ পৰা বুকু চুকু জ্বলিছে এতিয়া আৰু ডক্টৰক দেখুওৱা হ'ল কি হ'ল কি নাই সেইবোৰ ঘৰত গৈ ক'ম আৰু বজাৰো কৰিলোঁ আমি ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ কি হ'ল তুমি বোলে কফি নোখোৱা এতিয়া কেলৈ আনিলা নেকি আৰু অথনি আনি দিলে অকল মায়ো আৰু মোক কফি বোলে তেওঁ নেখায় আৰু পাৰিলে মোক কৈ আছে তুমি যে খাইছা আজি কিন্তু খাইছা আৰু এতিয়া নিজে হা তুমি খাইছানে শুনিছা
শুনিছোঁ খাই লোৱা, মোতকৈ বেছি তুমিয়ে খাইছা। আৰু এইয়া ট্ৰেইনো আহি পাই গ'ল। এতিয়া আমি ট্ৰেইনত বহিলোঁ আৰু এতিয়ালৈকে বাণীপুৰৰ পৰা এৰা নাই। এই বাণীপুৰ হয় ন? আৰু মায়ো বহিলে সেইফালে। মই গৈ আছোঁ অলপ পাছত ৰ। ওপৰত মায়ো তুমি উঠি যোৱা উঠি পিনে বিন্দাছ হৈ থাক, খালী আছে উঠি পিনে বিন্দাছ হৈ থাক, খালী আছে। নাজানো হ'ব লাগে এইটো আহিলেই হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি হৈছে নেক্সট ডে মৰ্ণিং। আৰু কালি আহি আৰু শ্বুট কৰিবলৈ নহ'ল, যিহেতু কালি বহুত ভাগৰ লাগিছিলে আৰু ৰাতিপুৱাই যোৱা আৰু আহোঁতে পূৰা ৰাতিয়ে হৈ গ'ল। যিহেতু এখন ট্ৰেইনো মিছ হৈ গ'ল, ইণ্টাৰচিটিখন। তো আহোঁতে আকৌ আমি পেচেঞ্জাৰত আহিলোঁ। তো আহোঁতে মেলোতে বহুত দেৰি হৈ গ'ল, বহুত ভাগৰ লাগিছিলে। আৰু কালি তাৰ পৰা বজাৰো কৰিলোঁ বিশালৰ পৰা। তো সেইখিনিও আপোনালোকক দেখুওৱা হোৱা নাই, ভাবিলোঁ সেইখিনিও দেখাই দিওঁ বুলি। আৰু এতিয়া আকৌ যাব লৈছোঁ মৰাণত, যিহেতু মই ডিব্ৰুগড়তো দেখাই আছিলোঁ, মৰাণতো দেখাই আছিলোঁ। তো কালি ডিব্ৰুগড়ত দেখাওঁতে তো অলপমান মানে বেবীটো সৰু হৈ আছে বুলি ক'লে। তো সেইটো কাৰণে হাজবেণ্ড আৰু মোৰ মানে বহুত টেনশ্যন হৈছে, কি নাই। হাজবেণ্ড আৰু মই বহুত টেনশ্যনত আছোঁ। মানে যিমানটো গ্ৰ'থ হ'ব লাগে 7 মান্থত, তো সিমানটো হোৱা নাই। অলপমান বেছি নহয়, অলপ মানে বেবীটো ৱেইটটো কম হৈছে বুলি ক'লে। তো সেইটো কাৰণে অলপ ভয় খাই আছোঁ দুয়োটাই। তো আজি আকৌ মোৰ মৰাণৰ চেকআপ আছে, অলপ পাছতে আকৌ মৰাণলৈ যাম চেকআপত। আৰু তাত গৈ এটা আল্ট্ৰাচাউণ্ডো কৰাম বুলি ভাবিছোঁ, যিহেতু কালি আল্ট্ৰাচাউণ্ড কৰা হোৱা নাই। তো হাজবেণ্ডে কৈছে যে দিয়ক নিদিয়ক তুমি নিজৰ ফালৰ পৰা লিখাই হ'লেও কৰাই ল'বা, মই বেবীটোৰ ৱেইটটো একজেক্ট ৱেইটটো মই চাব বিচাৰিছোঁ। সেইটো কাৰণে আজি যাম, আল্ট্ৰাচাউণ্ডো কৰাম আৰু চেকআপো আছে। তো কালি পিছে আমাৰ একো বজাৰ কৰা হোৱা নাই। আজিকালি এতিয়াতো চাগে এনেকুৱাই হ'ব যে আমাৰ একোৱে কিনা নহ'ব, চব মানে আহিব লগা মানুহৰ কাৰণে চব কিনা হৈছে। এতিয়া চব নতুন আলহীৰ কাৰণে কিনা হৈছে। কালি এইটো লোৱা হ'ল এটা বেবীৰ কাৰণে, এইটো এটা শ্বুট।
যিহেতু সময়ো পাইছেহি সেইটো কাৰণে তেনেকুৱা বহুত একো লোৱা নাই, কিন্তু কেইটামান যোনকেইটা একদম দৰকাৰী আৰু ডক্টৰৰ ওচৰত গ'লেও ডক্টৰে বিচাৰি দিয়ে, তো সেইটো কাৰণে ভাবিলোঁ লৈ থওঁ। আৰু বাহিৰৰ পৰা লোৱাটো যিহেতু লগালগ পিন্ধিব দিব নোৱাৰি, যিহেতু সিহঁতৰ স্কিনটো একেবাৰে ছফ্ট থাকে, সেইটো কাৰণে লোৱা হ'ল। মই এতিয়া ডেটলত ধুই ল'ব পাৰিম। আৰু এটা ল'লোঁ এইটো জাষ্ট ছিংগুল এটা টি চাৰ্ট হয়, ইয়াৰ লগত পেণ্ট নাইকিয়া। আৰু লোৱা হ'ল এটা এইটো ড্ৰাই চিট, এইটো বেড প্ৰটেক্টৰ হয়, ড্ৰাই চিট বেবীৰ কাৰণে। আৰু লোৱা হ'ল এটা এইটো বেবী টাৱেল, কি বুলি কয় মই ভালকৈ নাজানো, মানে বেবীটো মেৰিয়াই ল'বৰ কাৰণে এটা এইটো। আৰু লোৱা হ'ল বেবী ৱাইপছ। এইটো একচুৱেলি কি হ'ল জানেনে, এইটো লৈছিলোঁ এটা সৰু ল'ব লৈছিলোঁ, কিন্তু সৰুটোত মানে এই বস্তুটো নাছিলে, এই খোলা মেলাটো, তো সৰুটোত এইটো নাছিলে মানে। তো হাজবেণ্ডে কৈছে না ডাঙৰেই লোৱা তুমি, তো মই কৈছোঁ সৰুটো লোৱা, কৈছে না ডাঙৰ লোৱা। তো ময়ো কৈছোঁ ভালে হৈছে ডাঙৰটো লৈ লৈছোঁ, এনেই মই বেলেগ ৱাইপছ ইউজ কৰোঁ, কিন্তু মই কৈছোঁ না বেবীটো মোৰো ইউজ হৈ যাব, তো বেবীৰ কাৰণে ইউজ হৈ যাব। কিন্তু এতিয়াৰ পৰাই মোৰ লগত কাজিয়া, মানে এইটো তুমি ইউজ কৰিব নোৱাৰা, কৈছোঁ ন তুমি নোৱাৰা, এইটো অকল বেবীৰ কাৰণে হয়, তাৰ বেছি দিন যাব, তাৰ আমুক তামুক ঢেৰ কথা শুনোৱালে মোক। পিছত যেতিয়া এইটো লৈ মেলি কাউণ্টাৰত আহিলোঁ, তেতিয়া ক'লে যে ইয়াৰ লগত আৰু এটা ফ্ৰী, এইটো লগত আৰু এটা ফ্ৰী আছিলে। এতিয়াও মই কৈছোঁ যে ভালে হ'ব, এতিয়া এটা মই ইউজ কৰিম। মই একচুৱেলি মোৰ ফেচৰ কাৰণে মই বেলেগ ৱাইপছ ইউজ কৰোঁ, কিন্তু মই ভাবিছোঁ একো নহয়, বেবীৰ হয় যেতিয়া এইটো বেবীৰ হ'লেও একো কথা নাই, এনেই মুখ চুখ মোহাৰিবৰ কাৰণেহে, তো এটা মই ইউজ কৰিম। কিন্তু নহ'ব, তথাপিও মোক ইউজ কৰিব নিদিয়ে, তুমি ইউজ কৰিব নোৱাৰা, তো নোৱাৰা, এইটো মই তাৰ কাৰণে লৈছোঁ। তো মোৰ লগত কাজিয়া, ঘৰত আহিও কাজিয়া, তো এতিয়াৰ পৰাই মোক দেখিব নোৱাৰিছে। আৰু এটা বস্তু লোৱা হ'ল এইটো মায়ুৰ কাৰণে লোৱা হ'ল। মায়ুৱে তাত একো মানে বিচাৰি নাপালে, তাক মগ লাগে যিহেতু মগটো সঁচাকৈ আমাৰ অলপমান বাথৰুমৰ যোনটো মগ আছিলে সেইটো অলপ সৰু হয়, তো মায়ুৱে ক'লে যে মগ এটা লাগে বুলি, তো এয়া এটা মগ লোৱা হ'ল। আৰু একো বস্তু লোৱা হোৱা নাই, এইখিনিয়ে বজাৰ। আৰু কেইটামান ল'ব লগা আছে বেবীৰ কাৰণে, এইকেইটাও লোৱা হ'ল। আৰু কেইটামান লাগতিয়াল বস্তু ল'ব লগা আছে, সেইকেইটা লৈ লওঁ। আৰু সেইকেইটা বস্তু লৈ লওঁ, তাৰপিছত যোনটো হস্পিটেল বেগ পেকিং হ'ব সেইটোত আপোনালোকক দেখুৱামেই আৰু কি লৈছোঁ নাই লোৱা। তো এতিয়া যাওঁ, অলপমান মোৰ কাম আছে কৰি লওঁ, তাৰপিছত ৰেডি হৈ লৈছোঁ, মোৰ চেকআপো আছে। তো অলপ পাছত আপোনালোকক লগ পাই আছোঁ। আৰু এতিয়া মায়ু আৰু মই গৈ আছোঁ লিফ্টত, কিবা কিবি ল'লোঁ আৰু ওপৰত চাওঁগৈ এতিয়া। মই চাই আছোঁ হাজবেণ্ডৰ স্পৰ্টিং। আৰু এতিয়া আমি ঘৰ গৈ আছোঁ, যাওঁতে গ'লোঁ মেজিকত, আৰু এতিয়া গৈ আছোঁ বাছত। পামেই আৰু বেছি দূৰ নাই, এতিয়া এইটো ক'ত পালোঁ, ঝলং। জাষ্ট মৰাণৰ পৰা আহি পালোঁ, আৰু কাপোৰ চাপোৰকেইটা চেঞ্জ কৰি ল'লোঁ আগত, যিহেতু এফালৰ পৰা আহিলোঁ। সেইটো কাৰণে আজিৰ ৰিপৰ্টত মোৰ আল্ট্ৰা কাৰ্ড ঠিকে ওলালে, আল্ট্ৰাচাউণ্ডো কৰিলোঁ, যিহেতু মানে মনত এটা সন্দেহ হৈ আছিলে ন, সেইটো কাৰণে হাজবেণ্ডে কৰিব কৈছিলে। তো আল্ট্ৰাচাউণ্ডটো আজি কৰি ল'লোঁ, তো অলপমান কম আছে বুলি কৈছে, মানে 7 মান্থত যিমানটো ৱেইট থাকিব লাগে বেবী এটাৰ, তো তাতকৈ অকণমান কম আছে। তো সেইটো কাৰণে দৰৱ পাতিও দিছে, তো কৈছে এইটো ঠিক হৈ যাব বুলি কৈছে, মানে টাইমৰলৈকে ধুনীয়াকৈ ৱেইটটো হৈ যাব বুলি কৈছে। তো আল্ট্ৰা কাৰ্ড চব এতিয়া ঠিকে আছে। আৰু অলপমান বিশালত সোমাইছিলোঁ,
মোৰ কাৰণে একো তেনেকুৱা লোৱা নাই, খালি মায়ুৰ কাৰণে ল'লোঁ স্পৰ্টিং এটা আৰু হাজবেণ্ডৰ কাৰণে লোৱা হ'ল দুটা স্পৰ্টিং ৰাফ ইউজ কৰিবৰ কাৰণে, যিহেতু গৰম দিন হয়। দুটা হাজবেণ্ডৰ স্পৰ্টিং আৰু এটা মায়ুৰ কাৰণে ল'লোঁ, তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ বুলি। আৰু এইটো হৈছে এটা মায়ুৰ কাৰণে স্পৰ্টিং আৰু ল'লোঁ দুটা স্পৰ্টিং হাজবেণ্ডৰ কাৰণে, এটা এইটো আৰু এটা হৈছে এইটো। তো হাজবেণ্ডৰ কাৰণে দুটা স্পৰ্টিং লোৱা হ'ল আৰু মায়ুৰ কাৰণে এটা ল'লোঁ। মোৰ কাৰণেও একো লোৱা নাই, খালি আমি দেখুওৱা মেলা হৈ গ'ল, কিবা কিবি খাই মেলি আহি গ'লোঁ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। অতি সোনকালে লগ পাই আছোঁ মোৰ নেক্সট ব্লগত। আজিলৈ আহিছোঁ। তেতিয়ালৈকে যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।